আপোনালোক সকলোকে স্বাগতম জনালোঁ মই। এয়া আকৌ মোৰ পৰীক্ষা নহয় দেই, ছোৱালীজনীহে পৰীক্ষা। এয়া আচলতে তাই মাজৰ কুৱেশ্যন কিছুমান বাছি দিব দিছিলে, সেই তাকে মই লিখি আছিলোঁ। আকৌ তাই পানী পিয়াহ লাগিলে বোলে, তাকে মই আনিবলৈ গ'লোঁ আৰু লগতে আকৌ আহি মই বহিলোঁ, তাইক অলপ দেখাই দিলোঁ এনেকৈ। এতিয়া সন্ধিয়া যিহেতু চাহ অলপ বনালোঁ। সন্ধিয়া আচলতে চাহকাপ খালেহে গাত এনাৰ্জি অহা যেন লাগে আৰু সকলোৱেতো জানেই আৰু সন্ধিয়া সকলোকে চাহ লাগে আৰু আমি একেলগে তিনিওৱে মিলি চাহকণ খাই লৈছোঁ। খাই লৈ আকৌ তাইক মই পঢ়িবলৈ দিম। খাই হ'ল আৰু এতিয়া মই পাকঘৰলৈ আহিলোঁ। এয়া ভাবিলোঁ কণী আলু আছিলে, তাকে মই বনাই দিওঁ আৰু লগতে বাচন কেইটামান আছিলে, সেইকেইটাও মই ধুই ল'লোঁ। কাৰ কাৰ লগত বাৰু এনেকুৱা হয় এই পৰীক্ষাৰ সময়ত, বিশেষকৈ মাকবিলাকৰ বহুতেই কষ্ট হয় দেই। আৰু কণী হৈ গ'ল, মই এনেকৈ কণী বাকলি এৰুৱালোঁ আৰু লগতে তাইক অলপ মুখস্থ ধৰিলোঁ। তাই আচলতে কবিতা মুখস্থ দি আছিলে। আকৌ মই এবাৰ পাকঘৰলৈ আহিলোঁ। এয়া কণীকেইটা ভাজি ল'লোঁ। লৈ এতিয়া আকৌ আদা নহৰুখিনি পিচি লৈছোঁ। এইফালে আকৌ কণীৰ জোল হৈয়ে গ'ল। এতিয়া আকৌ মই তাইৰ ওচৰলৈ আহিছোঁ, তাইনো কি পঢ়ি আছে চাবলৈ। এইবাৰ আকৌ মুখস্থ ধৰিছোঁ। এনেকৈ আমাৰ কামবোৰ হৈ থাকে আৰু পৰীক্ষাৰ সময়ত। এয়া এতিয়া ভাত ৰেডি হৈ গ'ল, তাইক খাবলৈ দিলোঁ। আমি তিনিওৱে আচলতে গৰমৰ কাৰণে পকাতে এনেকৈ খাওঁ ভাত। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰি জনাব মোক কেনে হ'ল আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।